নমস্কাৰ বন্ধুসকল, ৱৰ্ল্ড ৱাৰ II দ্বিতীয় বিশ্বযুদ্ধ এনেকুৱা এখন যুদ্ধ যাক পৃথিৱীয়ে কাহানিও পাহৰিব নোৱাৰে। প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ পাছত মানুহে ভাবিছিল পৃথিৱীত ইয়াতকৈ ভয়ানক যুদ্ধ কাহানিও নহ'ব, কিন্তু এই ধাৰণা ভুল আছিল। প্ৰথম বিশ্বযুদ্ধ ইমান ভয়ানক আছিল যে মানুহে প্ৰথম বিশ্বযুদ্ধক দ্য গ্ৰেট ৱাৰ বুলি নাম দিছিল। কিন্তু যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হ'ল, মানৱ ইতিহাসৰ সকলো সীমা চেৰাই গ'ল। ভয়ানক ৰূপ ল'লে এই যুদ্ধই গোটেই পৃথিৱীৰ দেশসমূহক সাঙুৰি ল'লে। সাধাৰণ নাগৰিকো হাৰি নগ'ল। এই যুদ্ধত প্ৰায় 5 কোটিৰো অধিক সাধাৰণ মানুহৰ মৃত্যু হ'ল আৰু 3 কোটিৰো অধিক সেনা মৃত্যু হ'ল। প্ৰথম বিশ্বযুদ্ধত জাৰ্মানীৰ পৰাজয় আছিল দ্বিতীয় বিশ্বযুদ্ধৰ পাতনিৰ মূল কাৰণ জাৰ্মানীৰ হৈ হিটলাৰে যুদ্ধ যুঁজিছিল। জাৰ্মানীৰ পৰাজয়ৰ পিছত হিটলাৰৰ মনত ইউৰোপীয় দেশসমূহৰ ওপৰত ঘৃণাৰ ভাৱ জাগ্ৰত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধক গ্ল'বেল ৱাৰ বা টোটেল ৱাৰ বুলি কোৱা হয়। এই যুদ্ধ 1939 চনৰ 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ 1945 চনৰ আগষ্ট মাহলৈ চলিছিল। কিছুমান ইতিহাসবিদে 1937 চনৰ চীনো-জাপান যুদ্ধৰ পৰাই এই দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হ'ব ধৰিছিল বুলি কয়। চীনো-জাপান ৱাৰ মানে 1937 চনত চাইনা আৰু জাপানৰ মাজত হোৱা যুদ্ধ। দ্বিতীয় বিশ্বযুদ্ধত ভাগ লোৱা দেশসমূহ দুটা গ্ৰুপত ভাগ হৈ পৰিছিল। এলিছ পাৱাৰ, য'ত আছিল UK, ফ্ৰান্স, USA, পোলেণ্ড, USSR, চাইনা আৰু গ্ৰীচ, আৰু আনটো গ্ৰুপ হ'ল এক্সিছ পাৱাৰ, য'ত আছিল জাৰ্মানী, ইটালী আৰু জাপান। আপোনালোকে মেপৰ দ্বাৰা চাব পাৰে, গ্ৰীণ কালাৰ থকা দেশবিলাক এলিছ পাৱাৰত আছিল, ৰেড কালাৰ থকা দেশবিলাক এক্সিছ পাৱাৰত আছিল আৰু য়েল্ল' কালাৰ থকা দেশবিলাক নিউট্ৰেল আছিল। আমাৰ দেশ ভাৰতবৰ্ষও এলিছ পাৱাৰত আছিল, কিয়নো তেতিয়া আমাৰ দেশ ব্ৰিটিছ চৰকাৰৰ শাসনৰ অধীনত আছিল। দ্বিতীয় বিশ্বযুদ্ধত ভাৰত ব্ৰিটিছ শাসনৰ অধীনত জাৰ্মানী জাপানৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ঠিক তেনেকৈয়ে নেতাজী সুভাষ চন্দ্ৰ বোছে আজাদ হিন্দ ফৌজৰ হৈ জাপান আৰু জাৰ্মানীৰ হৈ এলিছ পাৱাৰৰ দেশসমূহৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত 1919 চনত হোৱা দ্য ট্ৰিটি অৱ ভাৰ্চাই সন্ধিৰ অনুসৰি জাৰ্মানীৰ বহু ঠাই ওচৰৰ দেশবিলাকে নিজৰ কৰি লৈছিল। জাৰ্মানীৰ বাবে এই সন্ধিবিলাক ডিঙিৰ কাঁইট হৈ পৰিছিল। সেয়ে লাহে লাহে জাৰ্মানীয়ে এই সন্ধিবিলাক ভাঙিবলৈ ধৰিছিল আৰু সময় আহে 1933 চন, যেতিয়া জাৰ্মানীৰ শাসন হিটলাৰৰ হাতত আহে আৰু জাৰ্মানীৰ সম্পূৰ্ণ শাসন ব্যৱস্থা নিজ হাতলৈ আনি প্ৰথম বিশ্বযুদ্ধত হেৰুওৱা সকলো ঠাই ঘূৰাই ল'ব ধৰিলে। যিমান সন্ধি হৈছিল সকলো ভংগ কৰি যুদ্ধ কৰিবলৈ আৰম্ভ কৰিলে। এনেকৈয়ে লাহে লাহে জাৰ্মানী নাজী সেনাই সকলো ইউৰোপীয় দেশ নিজ অধীনলৈ আনিবলৈ মন কৰি প্ৰথম পোলেণ্ডক আক্ৰমণ কৰিলে। কেইঘণ্টামানৰ ভিতৰতেই লাখ লাখ নাজী সেনা পোলেণ্ডত প্ৰৱেশ কৰিলে আৰু 1 মাহ যুদ্ধৰ অন্তত পোলেণ্ডে জাৰ্মানীৰ হাতত পৰাজয় বৰণ কৰিলে। UK, ফ্ৰান্স আদি কোনো দেশ পোলেণ্ডক সহায় কৰিব নোৱাৰিলে। ইফালে ইটালীত মুছলিনীৰ শাসন চলিছিল। ৰোম হত্যা বিস্তাৰৰ বাবে মুছলিনীয়ে ইউৰোপত যুদ্ধৰ সূচনা কৰিছিল আৰু এইফালে জাপানে এছিয়া মহাদেশত নিজৰ আধিপত্য বিস্তাৰৰ বাবে যুদ্ধ আৰম্ভ কৰি দিলে। ইউৰোপত জাৰ্মানী সেনা আৰু ইটালীৰ মুছলিনী সেনাই এছিয়াত জাপানৰ সেনাই যুদ্ধ ঘোষণা কৰিলে। 1940 চনৰ 9 এপ্ৰিলত হিটলাৰে ইউৰোপীয় দেশ নৰৱেত আক্ৰমণ কৰিলে আৰু যুদ্ধ জয়ী কৰি লগতে থকা ডেনমাৰ্কৰ ওপৰতো নিজৰ আধিপত্য স্থাপনৰ বাবে আক্ৰমণ কৰিলে। লাহে লাহে নেদাৰলেণ্ড, বেলজিয়াম আদি সকলো দেশ আক্ৰমণ কৰি সেই দেশসমূহ নিজৰ অধীনত আনিলে। ঠিক সেই বছৰৰে 5 জুন তাৰিখে হিটলাৰে 15 লাখ সেনা লৈ ফ্ৰান্সক আক্ৰমণ কৰিলে। মাত্ৰ
15 দিনৰ ভিতৰতেই নাজি সেনাই ফ্ৰান্সক হৰুৱাই ফ্ৰান্স জয় কৰিলে। এনেকৈয়ে ব্ৰিটেইনক এৰি ইউৰোপীয় প্ৰায় সকলো দেশতেই জাৰ্মান নাজি সেনাই নিজৰ আধিপত্য স্থাপন কৰি গৈছিল। ইয়াৰ কেইমাহমানৰ পাছত জাৰ্মানীয়ে ব্ৰিটেইনৰ লগত যুদ্ধ কৰিবলৈ আগবাঢ়ি গ'ল। কেইমাহমানো চলিল এই যুদ্ধ, কিন্তু হিটলাৰে ব্ৰিটেইনক হৰুৱাব নোৱাৰি যুদ্ধ বন্ধ কৰি পিছুৱাই আহিল। ব্ৰিটেইনৰ লগত যুদ্ধ এৰি জাৰ্মানীয়ে বিনা কাৰণত ৰাছিয়াৰ লগত যুদ্ধ আৰম্ভ কৰিলে, আৰু এইটোৱেই হিটলাৰৰ আটাইতকৈ ডাঙৰ ভুল হ'ল। হিটলাৰৰ পতনৰ ইয়াৰ পৰাই আৰম্ভ হ'ল। ৰুছ সেনাৰ আগত নাজি সেনা টিকি থাকিব নোৱাৰিলে। লাখ লাখ নাজি সেনাৰ মৃত্যুবৰণ হ'ল, আৰু অৱশেষত ৰুছ সেনাই নাজি সেনাক নিজ দেশৰ পৰা খেদি উলিয়াই পঠিয়ালে। এনেকৈয়ে ব্ৰিটেইন আৰু ৰুছৰ লগত যুদ্ধ হাৰি জাৰ্মানীয়ে আমেৰিকাৰ লগত যুদ্ধ কৰিবলৈ মন মেলিছিল। আমেৰিকাৰ লগত জাৰ্মানীৰ কোনো শত্ৰুতা নাছিল। জাপানে 9 ডিচেম্বৰ 1941 চনত আমেৰিকাৰ পল হাৰ্বাৰত আক্ৰমণ কৰিছিল। তাকে দেখি জাৰ্মান সেনাও বিনা কাৰণত আমেৰিকাক আক্ৰমণ কৰিছিল, কিন্তু আমেৰিকাৰ লগত যুদ্ধ জিকিব নোৱাৰিলে। এই যুদ্ধটো আমেৰিকাৰ লগত জাৰ্মানী পৰাজিত হ'ল। ইফালে এছিয়া মহাদেশত জাপান আৰু ব্ৰিটেইনৰ মাজত ভীষণ যুদ্ধ চলি আছিল। জাৰ্মানীৰ বাবে আমেৰিকাৰ লগত যুদ্ধ কৰাটো ৰাছিয়া ব্ৰিটেইনৰ লগত কৰা যুদ্ধতকৈ বেছি লোকচানদায়ক হ'ল। 6 জুন 1944 চনত এলিজ পাৱাৰ দেশসমূহে একেলগ হৈ জাৰ্মানীৰ ওপৰত একেলগে আক্ৰমণ কৰি দিলে। ইয়াৰ আগত এলিজ পাৱাৰ দেশসমূহে ইটালীক আক্ৰমণ কৰি মুছলিনীৰ সাম্ৰাজ্য ধ্বংস কৰিছিল আৰু মুছলিনীক কাৰায়ত্ত কৰিছিল। এলিজ পাৱাৰ আৰু জাৰ্মানীৰ মাজত হোৱা যুদ্ধ বহু মাহ চলিল। এই যুদ্ধত জাৰ্মানী পৰাজয় হোৱাটো নিশ্চিত হৈ পৰিল, আৰু 1945 চনৰ 30 এপ্ৰিলত নিজৰ পিষ্টলেৰে নিজক গুলীয়াই হত্যা কৰিছিল। কিন্তু হিটলাৰৰ মৃত্যু আজিও ৰহস্য হৈয়ে ৰ'ল। হিটলাৰৰ মৃত্যুৰ পিছতেই ইউৰোপত দ্বিতীয় বিশ্বযুদ্ধ ৱৰ্ল্ড ৱাৰ II সমাপ্ত হয়। কিন্তু এছিয়া মহাদেশত যুদ্ধ শেষ হোৱাৰ নামেই নলয়। জাপানে ইখনৰ পিছত সিখন দেশত আক্ৰমণ কৰি গৈছিল। আমেৰিকাই জাপানক পৰমাণু আক্ৰমণৰ ভাবুকি দি যুদ্ধ বন্ধ কৰিবলৈ কৈছিল, কিন্তু জাপানে যুদ্ধ শেষ নকৰাৰ কাৰণে 6 আগষ্ট 1945 চনত আমেৰিকাই জাপানৰ হিৰোশ্বিমাত পৰমাণু বম পেলায়, যাৰ ফলত 2 লাখৰো অধিক নিৰীহ লোকৰ মৃত্যু হয়। ইয়াৰ পাছতো জাপানে যুদ্ধ বন্ধ কৰা নাছিল। সেয়ে 7 আগষ্ট 1945 চনত পুনৰ জাপানৰ নাগাচাকিত পৰমাণু বোমাৰে আক্ৰমণ কৰিল। লাখ লাখ মানুহৰ মৃত্যুৰ পিছত জাপানে এছিয়া মহাদেশত যুদ্ধ বন্ধ কৰি দিলে। অতি দুখ লগাকৈ লাখ লাখ মানুহৰ মৃত্যু হোৱাৰ পাছত দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰিল। দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰিল যদিও এই পৰমাণু আক্ৰমণৰ পৰিণাম পৃথিৱীয়ে আজিও ভুগি আছে। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।